তো গাইজ মই আহিপালোঁ যিচুহঁতৰ ঘৰ আৰু যিচুক এতিয়া মাতো আৰু একা লাগে আমি ওলাই যাম। তো যিচুহঁতে আছে, অ' যিচু যিচু গাইজ আহি আছে। আৰু গাইজ ই মানে কেনেকুৱা হৈছে, মানে কাৰোবাৰ এটাক মানে সি 500 টকা এটা ধাৰে দিছে, দি কিনে সি কি কৰিছে ইমান মটিভেশ্যন, মানে সেই যিকোনো বস্তু এটা কিবা দেখলি তাৰ হ'ল মটিভেশ্যন। এই তাৰ কৈছোঁ বৰষুণ পেল্লা, তোৰ মটিভেশ্যনৰ কথা কৈ আছোঁ মই। কি মটিভেশ্যন? এই মটিভেশ্যন আজিকালি যি চবতে মটিভেশ্যন দিয়া বস্তুগিলা, মানে কিবা এটা এনেকুৱা ধৰি লওক এই গাড়ীখনৰ চাবিটো অন হৈ আছে মোৰ এতিয়া, সি তাৰে লৈ কিনে সিও মটিভেশ্যন দিবাক লাগি জানে, মানে এনেকুৱা মানে চলিছে। গাইজ বৰষুণ আহিলে আমি একবাৰ আমাৰ বাইদেউহঁতৰ ফালে কাৰোবাক দিছিলি বোলে দিছিলোঁ, সেইটোকে ময়ো দিছিলোঁ, তইও দিছিলি বোলে কাৰোবাক দি কিনে সেনেকুৱাকৈ। তোৰ কিমান গেছি তোৰ হিচাপ নাই না, তোৰ পইচা আৰু তোৰ একোৱে নাই পইচাৰ লগত। 700 টকা বাকী হৈছিল দিনত, প্ৰথমতে পুৰা বাকী উলিয়াই দিব মানে। তাৰপিছত যাই কিনে কি কওঁ, হেৰি বাবু আছে যদি দি, নাই যদি খুজিছে, তাৰ বেয়াও লাগে ন। মই গাইছ মিছা নকওঁ, কিবা এটা দিবি বহুত দিন নহয়, মই যাবা সুধিলো কি এনেকুৱা বেয়াকে সোধে মানে, ভাল নালাগে, সেইকাৰণে যোৱা নাই। গাইছ আমি যাই থাকোঁ, তো বলক চলিয়ে গাইছ বলক। বৰষুণ লৈ আছোঁ আমি, এটা চশমা মাৰি লৈ দুটামান মটিভেশ্যনে দিব। তো বলক যাই থাকোঁ। উঠি মাৰি নদী চাক গাইছ, মোবাইল পড়লি শেষ আৰু পানী কি উতলিছে চাক গাইছ। এইকেইটা মানুহ আৰু তাতে মাছ মাৰি আছে কাষত, এইকেইটা গাইছ। এতিয়া নুমাই দিলি যেন ইয়াৰ পৰা জাপ মাৰি দিলে পাৰিবি না? হা এই পানীত গাইছ নৰাও দি ৰিক্স ল'বা। সাঁতুৰিব জানাও নৰে, সাঁতুৰিব জানা আৰু সাঁতুৰ মই একপটি দিলি গাইছ নাই নৰা। চিটি অলপ বেলেগ টাইপৰ ঘৰ চাকচোন, পুৰা আগৰ গাছ গিলাখান অলপ পানী হৈছে, পুৰা পহালকৈ বনছি ন, বেলেগ পহালকৈ বনছি চাওক। মানে আপ চাইডে পুৰা ডাউন কৰি লৈ গৈছে, ডিমু পালোঁ গাইছ আমি আহি ডিমু পাই গেলোঁ আৰু আমি ভিতৰে ভিতৰে পুৰা যাই আছোঁ। তো বৰষুণ অহা নাই বৰ্তমান গাইছ। গৰম চামুচ এটা লওঁ না, গৰম 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 আছে নে নাই? জানা অলপ অলপ কেনে লাগছে? ভাত চাত খাই চিংজাটো খাই যাওঁ অলপ বৌ আহিলি কি পাম কি পাম জাপিয়া বৰ ভাল পাম নে হয় নেকি? দে যাওঁ দিয়া বুঢ়ী, বাই বাই। তহঁতে এম্বুলেঞ্চ ৰাখি থৈ দেই, ক'ত যায় হাত হা? মানে ইয়াতে অলপ গাঁৱলীয়া জেগা নহয় বহুত, ইমাৰ্জেঞ্চিৰ কাৰণে কাৰোবাৰ অকস্মাত কিবা হ'ল এম্বুলেঞ্চ অহাটো ইমান পচিবল নহয় তাত, হয় নেকি? মানে বহুত দেৰি লাগি যাব, 1 ঘণ্টা 2 ঘণ্টা লাগে গাঁৱে গাঁৱে আৰু চবতে হ'লে আৰু ভাল। তো আমাৰ ফালে যে টেনশ্যন নাই, টেনশ্যন নাই, ইফালে অলপ সেই নাই গাইছ, অলপ বুজি ভাল আৰু। তো আমি এতিয়া য'ত পাওঁ বৰবাগ সিহঁতৰ মানে হেৰিটো যাই আছোঁ, তাৰপিছত ঘূৰিম আৰু ঘূৰি আহিছোঁ গাইছ আজি। অলপ ৰখলো এনে, তাৰ সেইপৰ পৰা মোক কৈ আছে তাৰ ৰখচোন অলপ গাড়ীখন ৰখিব লাগে হয়তো কি সন্মান কৰি বহুত কিবা কৈ এইবাৰ ৰখকে আছে, এইবাৰ পৰাই ৰখলো হ'ল নে শান্তি যাব পাৰোঁ। মানে কাৰোবাৰ যদি পেচাব লাগে না, পেচাবটো ৰাখি নথব, বহুত বেয়া। মানে যেতিয়ানে লাগে এইবিলাক হাগা পেচাব পাত এইবিলাক লাজ নকৰিব। যদি কাৰোবাৰ বাছতো সেনেকৈ পাত লাগে যেনে মাৰি দিব, কাৰণ ৰাখি নথব, বহুত বেয়া গাইছ। বলক পাহৰি কেনে জাগা খাই এই বাহুতল গোটাই দুই জাক বৰষুণ আহিব নোৱাৰে হা। আগে সেই কৰঙি পাতা বোলে থাকবই 4-5টা মানুহ কালভাৰ চব দীঘাল কালভাৰ আখাৰতো মিছ নাই গাইছ, চবতে থাকবই আৰু কৰঙি পাতটো লাগি পাতটো।
গাইছ আমি চাহ তাহ খাই অলপ ওলাই আহিলোঁ আমাক ধনে লৈ আহিলে মানে অলপ চাৱাত যদি যাওঁ নদী চদী আনে অলপ নদীটো দেখি থাকোঁ আমি সেই গাঁৱৰে চলি হ'লেও আৰু গাইছ অলপমান আহিছোঁ তো আমাৰ লগত কিশোৰ আছে কিবা কবি নকয় নদীৰ কাষত বকিম যে অলপ নদীৰ কাষত বকো আৰু আমাৰ ধন লগত চিনাকি কৰি দিয়া হওক ধন এতিয়া আমাৰ ধনে লৈ আহিছে আমাক মানে ধনে আমাৰ ভালেই আৰু ইয়াৰ লগত আমাৰ ভাল ৰিলেটিভ এটাই দি গাইছ ই আমাৰ কি হ'ব ভাগিন হ'ব ভাগিন টাইপহে আৰু গাইছ ভাগিনে লৈ আহিছে নদী দেখাবা ইমান হাততে যদি ইমান মান ওখকে পানী মানে তোক নথৱে আৰু ইয়াতে আইডিয়া আৰু গাছত উঠিম ডাইৰেক্ট গাছত উঠিম কিবা এটা কৰিম আৰু সেনেকে তই মই জানো হাতীৰ বাৰিষাতে জন্ম চলিৰ জানো গাছত উঠিম কিবাকে যাম আৰু কলগাছ চলগাছ ওচৰ হয় পানী হল হলে মাৰি থাকে গাইছ চাক স্পীড আছে অলপ খেলা লগাইছে পানী দেখাই নাই গোটাই এই ধাৰত নাচা আহি আছে মোবাইল চাবি দেই মোবাইল নহয় তই সেইবোৰৰ পৰা খেলে আছা তাতে জানো আৰু সেই আমাৰ তাতে অলপমান প্ৰব্লেম পানী চানী আমাৰ ইমানো নহয় গুৱাহাটী পৰা নাই যো আমিও সেই একে মাৰ্কাই যোৱা একে ভূত গাইছ আমি গুৱাহাটী চলি সেইকাৰণে নদীত ভাগিন হা আজি মানে পানী কিমান পাৰে চাই থাকা আৰু সেইবাৰ যোৱা বছৰ ক'ত ভাঙিছিল নদীটো এই সিফালে বহুত দূৰ আছে অলপ দূৰ আছে অলপ সেইকা যাম 1 কিলোমিটাৰ হ'ব অঁ হ'ব আমাৰ ঘৰতে সেইবাৰ 16 তাৰিখে ভাঙিছিল ন ধন সেইবাৰ 16 তাৰিখে ভাঙিছিল এইবিলাক পুৰা পানী পানী হৈ গৈছিল ইয়াতে কিমান মান হৈছিল এনে ধন তোৰ অঁ মাথাৰ ওপৰেদি পানী মই ইমান মান দেখিছিল তাতে নথৱে মানে আৰু মাথাৰ ওপৰত দি এইটো মন্দিৰ আছে অঁ এইটো টিঙত লাগিছিল ধেমালি পানী হোৱা নাছিল সেই হিচাপত এইবাৰ অলপো হোৱা নাই এনেকৈ থাকিলে ভাল আৰু কি কিশোৰ ফেল কি কৈছে ফেলত পাৰি ফেলত এনেকে উঠি যাই আছো অঁ যাই কিনে ফগাই ভাল বা ইমান জেগাতো কাষ লগাবাই নোৱাৰিবি কথা তাৰ কেনেকে আনবি চাইডত মাথা বেয়া আছে চাইডত নোৱাৰিবি নে আৰু নিবা বহুতত পেলাব নে নি গাইছ নাৱত ৰিক্স ল'বা নোৱাৰি তথাপি ফেলত পাৰি এইটো আৰু ফেলত ফেৰ পাৰিবি নাই কিছু তেতিয়া এইটো পাৰ হৈ যাবা দিলি নমস্কাৰ ATM লৈ আহিছিল একবাৰ এই হ'ল তই হৈছিলি নেকি পইচা আছিল নে নাই পইচা নাছিল এই আগতে হেৰিত আছিল এই অলপমান আকাদিৰ ফালে ATM এটা তাৰমানে কোনোবাই হেৰি কৰা নেকি নদীত পেলাই দিছি নদী লৈ আহিছি ATM পুৰা হৈছে আৰু এই ধৰান্তে ধৰিছিলোঁ পইচাই নাই 1 টকাও নদী আৰু চব লৈ আহিব ATM কি চব লৈ আহিব এবাৰে লৈ যাব এডাল কি পৰীক্ষা কৰিছে তই এডাল পানী বাঢ়ে নে নাবাঢ়ে চাইছো বা 5 মিনিটত পানী বাঢ়ে নে সেই পৰীক্ষা কৰে যদি মই ক'ব পাৰোঁ 5 মিনিটত যদি এইখিনিও বাঢ়ে আজি ৰাতিৰ ভিতৰত গোটাই গাঁও তল যাব ইমান তই জানা তই ফেলাই বাহুতত পেলাওৱে তোক ফেলাই বাহুতত পেলাওৱে তোক ফেলাইছো বাহুতত পেলাওতো ফিক্স দি যদি যাই থাকো বাহুতত পৰিমে ফিক্স কথা তাৰ ৰখবি কেনেকে নিজে চাও একবাৰ ৰখবি ক'ত তই বাহুতত পেলাওৱে পাৰে তাক বেচাৰাক এদি বহুত আশা কৰি সিও মানে জন্ম লৈছি পৃথিৱীত জন্ম লগ মই অলপমান তাৰমানে ভাল পৰীক্ষা কৰিব খুজিছো কি পৰীক্ষা কৰিবি এটা তই মটিভেশ্যন নেথাকে আৰু তোৰ হা মটিভেশ্যন এটা নেথাকে তাক পাৰ কৰি দিলে মানুহটোক দিলে না গাইছ এই চাগে এইটো চাক তাৰ পৰা মই এটা বস্তু বুজি পালো চাক পাৰ কৰি দিলে না তোৰ ফেলত বোলে হেৰিত পৰা নামেই দি পুটুকে বাদ দিলে কি ভাবছিলি কলগাছ উঠিছে এই কলগাছ এইবিলাক সৰু কথা কলগাছ আনবোহে আৰু কি ভাবা তই মই ফেলেদি উঠি নাযাওঁ ইয়াতে ভাবিলোঁ আৰু যেন নাওখন যদি এনেকুৱাকে যাই আছে পানীটো এনকে বেবাৰে কৰি বেবাৰে মই আৰু ব্ৰহ্মপুত্ৰত কিয় কৰিম কিয় কৰিবি নপৰা যদি মই হেৰি নকৰোঁ আকৌ কাষত চপাব ইচ্ছা নকৰোঁ তেতিয়াহ'লে কৰিম তো গাইছ জীৱনত
কি জানানে পানীটো এনেকৈ আহি আছে সি এনেকৈ যাই থাকিলে নহ'ব ষ্ট্ৰাগল কৰিব লাগিব এনেকৈ আহিব চেষ্টা কৰিছে এনেকৈ আহিব পাৰিব চব বস্তু সেই চেষ্টা কৰিব লাগিব তো নাওখান লৈ যদি এনেকৈ তই সেনেকৈ যাই থাক কষ্ট নকৰা সেনেকৈ যাবি লাগে চিধা চিধি তই ধ্বংসপাতত যাবি যদি ষ্ট্ৰাগল কৰা চিধাকৈ আহিবি অলপ সেই হ'ব বহুত সুন্দৰ ভিউ হে গাইছ ভাল লাগছে না তোৰ ভিউটো ভাল লাগে হা ভাল লাগে ইটো ভিউ ভাল লগা নাই কি মজা চাও মজা লাগছে গাইছ